নমস্কাৰ আমাৰ মৰমৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক সহায় হোৱাকৈ তেওঁলোকে যাতে সহজে ইংৰাজী পঢ়িব পাৰে সহজতে ইংৰাজী পঢ়িব পৰাকৈ সুবিধা হোৱাকৈ তেওঁলোকৰ কাৰণে কিছুমান ভিডিঅ' বনোৱাৰ পৰিকল্পনা কৰিছিলোঁ তাৰে আজি 2 নম্বৰ ভিডিঅ' হিচাপে মই ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে তেওঁলোকক সাউন্ডছ অফ ইংলিছ লেটাৰ্ছ ইন আছামিজ অৰ্থাৎ অসমীয়াত যিবোৰ ইংলিছ লেটাৰ আছে যে অসমীয়াত তাৰ চাউণ্ডবোৰ কেনেকুৱা হয় সেই সম্পৰ্কে অকণমান মই এই ভিডিঅ'টোৰ জৰিয়তে বুজাব বিচাৰিছোঁ আৰু ভুল ত্ৰুটি হ'লে সকলোকে ক্ষমা কৰি দিবলৈ অনুৰোধ কৰিছোঁ আশা কৰোঁ এই ভিডিঅ'টো সকলোৱে সহায়ক হ'ব গতিকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো আমাৰ শিশুবোৰক চাবলৈ দিব আৰু তেওঁলোকে আশা কৰোঁ বুজি পাব তো এই যে আমি ইংৰাজী 26 লেটাৰ্ছত ক'ৰবাত দুটা লিখা আছে ক'ৰবাত এটা আছে তো কিছুমান ক্ষেত্ৰত কি হয় এই লেটাৰবোৰ দুটা সাউন্ড থাকে কিছুমান লেটাৰৰ সিঙ্গল সাউন্ড থাকে গতিকে এই সম্পৰ্কে আমি বিশদভাৱে পৰৱৰ্তী সময়ত ভিডিঅ' প্ৰস্তুত কৰিম কিন্তু সদ্যহতে আজি আমি এই সাউন্ড এই 26 লেটাৰৰ সাউন্ডবোৰ জানিবৰ কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এতিয়া প্ৰথমতে আমি জানো যে এ লেটাৰ এ যে এই লেটাৰটো সাউন্ড দুটা হয় আমি এই দুটা হৈছে এ আৰু এ হা দ্বিতীয়টো হৈছে বি সাউন্ডটো ড সি সাউন্ডটো দুটা হয় এটা ক আৰু এটা ছ আমি পৰৱৰ্তী সময়ত ক'ত ক হয় ক'ত ছ হয় সেই বিষয়ে আলোচনা কৰিম গতিকে প্ৰথম আমি ইয়াৰ সাউণ্ডকেইটা মনত ৰাখিব লাগে দ্বিতীয়তে ডি সাউণ্ডটো ড হয় জ হয় এটা প্ৰশ্ন হ'ব জ কেনেকৈ হ'ল আমি কিছুমান ৱৰ্ড পঢ়োঁ যেনেকৈ এডুকেশ্যন এডুকেট গ্ৰেজুৱেশ্যন গ্ৰেজুৱেট তাত আমি চাম ডি সাউণ্ডটো কি হয় জ হয় গতিকে এনেকুৱা ক'ত এটা লেটাৰ ডাবল সাউণ্ড হয় সেইবোৰ সম্পৰ্কে আমি পৰৱৰ্তী ভিডিঅ'সমূহত বিশদভাৱে আলোচনা কৰিম ঠিক তেনেদৰে ই লেটাৰটো সাউণ্ড দুটা এটা এ আৰু এটা ই আৰু এই সম্পৰ্কে আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম এফ লেটাৰটো সাউণ্ড হৈছে ফ জি গ আৰু জ জি সাউণ্ডটো দুটাই হয় গ আৰু জ পিছত আমি আলোচনা কৰিম ক'ত গ হয় ক'ত জ হয় এইচ লেটাৰটো সাউণ্ড হৈছে হ ঠিক তেনেকৈ আই লেটাৰটো সাউণ্ড দুটা এটা হৈছে ই আৰু এটা হৈছে আই জে লেটাৰটো সাউণ্ডটো হৈছে জ কে লেটাৰটো ক এল লেটাৰটো সাউণ্ড হৈছে ল এম টু ম এন টু ন ও লেটাৰটো দুটা সাউণ্ড আছে এটা হৈছে অ আনটো হৈছে ও পি লেটাৰটো সাউণ্ড হৈছে প কিউ লেটাৰ সাউণ্ড হৈছে ক আৰ ৰ এছ লেটাৰটো দুটা সাউণ্ড দেখা যায় এটা হৈছে চ আনটো হৈছে জ এতিয়া ক'ত চ হয় আৰু ক'ত জ হয় আমি পিছত পঢ়িম ঠিক তেনে টি লেটাৰটো সাউণ্ড হৈছে ট ইউ লেটাৰটো সাউণ্ড দুটা আছে এটা হৈছে আ আনটো হৈছে ইউ ক'ত আ হয় ক'ত ইউ হয় আমি পিছত আলোচনা কৰিম গতিকে এই সাউণ্ডকেইটা মাত্ৰ মনত ৰাখিবলৈ চেষ্টা কৰিবলৈ দিব শিশুসকলক ঠিক তেনে ভি সাউণ্ডটো ভ ডাব্লিউ সাউণ্ডটো ৱ এক্সটো জ এক্সৰ জৰ পৰা আৰু কেইবাটাও সাউণ্ড আছে তিনিটামান সাউণ্ড আছে সেইখিনি ক'ত কি সাউণ্ড আমি পৰৱৰ্তী আলোচনা কৰিম ঠিক তেনেকৈ ৱাই সাউণ্ডটো য় জে সাউণ্ডটো জ এতিয়া এই ক্ষেত্ৰত আমি এই ভিডিঅ'বোৰ যে প্ৰস্তুত কৰিছোঁ কেৱল ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিবৰ কাৰণে কৰা হৈছে ইয়াত যদি কিবা ভুল থাকে ত্ৰুটি থাকে আপোনালোকে আঙুলিয়াই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ তেওঁলোকৰ সুবিধাৰ বাবে আকৌ এই লেটাৰসমূহৰ সাউণ্ডবোৰ মই ক'ব বিচাৰিছোঁ এই লেটাৰটো সাউণ্ড এ আৰু এ বিটো ব চি ক হয় চ হয় ডি লেটাৰটো সাউণ্ড ড বা জ হয় ই লেটাৰটো সাউণ্ড এ ই হয় এফ লেটাৰটো সাউণ্ড ফ জি লেটাৰটো সাউণ্ড গ আৰু জ হয় এইচ লেটাৰ সাউণ্ড হ হয় আই লেটাৰ সাউণ্ড ই আৰু আইও হয় জে লেটাৰ সাউণ্ড জ কে টু ক এল লেটাৰ সাউণ্ড ল এম লেটাৰটো সাউণ্ড ম এন লেটাৰটো সাউণ্ড ন অ টু অ আৰু ঔ হয় পি লেটাৰ সাউণ্ড প হয় কিউ লেটাৰ সাউণ্ড ক আৰ লেটাৰ সাউণ্ড ৰ এছ লেটাৰ সাউণ্ড চ আৰু জ হয় টি লেটাৰটো সাউণ্ড ট ইউ টু আ আৰু ইউ হয় ভি লেটাৰটো সাউণ্ড ভ ডাব্লিউ ৱ এক্স লেটাৰটো সাউণ্ড জ ৱাই সাউণ্ডটো য় জেড লেটাৰটো সাউণ্ড জ ইংলিছ লেটাৰবোৰৰ এই চাউণ্ডবোৰ শিকাৰ পাছত বিশেষকৈ আমি মন কৰিবলগীয়া কথা এটা হৈছে কি যে কনচনেণ্ট যিকেইটা লেটাৰ 21 কনচনেণ্টছ আছে এই 21 কনচনেণ্টছৰ প্ৰতিটোৱে চাউণ্ড স্পষ্টকৈ জনা আৰু মনত ৰখাৰ প্ৰয়োজন আৰু এই কনচনেণ্ট চাউণ্ডখিনি জনাৰ লগতে আমি ভাগৰ যি আমি দুটা সাউণ্ড পাইছোঁ দুটা সাউণ্ড আছে সেই দুটা সাউণ্ড ক'ত কি হয় আমি পৰৱৰ্তী ভিডিঅ'সমূহত আমি আলোচনা কৰিম
তো ইয়াত আমি দেখিলোঁ এ লেটাৰটো এ আৰু এ হয়, ই লেটাৰটো ই আৰু এ আৰু ই হয়, আই লেটাৰটো ই আৰু আই হয়, অ' লেটাৰটো অ আৰু অ হয়, ইউ লেটাৰটো আ আৰু ইউ হয়। তো আমি পৰৱৰ্তী ভিডিঅ'সমূহত এই যে এ ভাৱেল বা ই ভাৱেল, আই, অ', ইউ এই ভাৱেলবোৰ ক'ত ইয়াৰ চাউণ্ডবোৰ কেনেকৈ সলনি হয় সেই বিষয়ে আমি আলোচনা কৰিম। পোনপ্ৰথমে এই চাউণ্ডখিনি মনত ৰাখিবলৈ ছাত্ৰ ছাত্ৰীসকলক দিব, দ্বিতীয়তে কনচনেণ্ট চাউণ্ডখিনিতো সম্পূৰ্ণ মনত ৰখাব কৰিছে, এই ভাৱেল চাউণ্ড মনত ৰাখিবলৈ দিব, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে ৱৰ্ড পঢ়াত অসুবিধা নহয় আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকৰ কাৰণে প্ৰস্তুত কৰা হ'ব। ধন্যবাদ।